হ'ব হয় কি মেছেজ আজি ফাৰ্ষ্ট ইলেকশ্যন মিটিং বুলি আমি ক'ব পাৰে কেম্পিং আজি মই গোটেই BTC বাকী ৰাইজলৈ মোৰ কিবাটো কি বুলি কয় গোটেই BTC বাকী ৰাইজলৈ মোৰ এটাই অনুৰোধ যে সকলো জাতি জনগোষ্ঠীয়ে লৈ পেলাই সকলো জাতি জনগোষ্ঠীক লৈ পেলাই মই BPF দল গঠন কৰি আহিছোঁ বা BPF দলটো চালাই পেলাই আহিছোঁ যোৱা 15 বছৰত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে যেনেকৈ BPF দলক সহায় কৰি আহিছে আগন্তুক দিনতো নিশ্চয় সহায় কৰিব বুলি মই আশাবাদী মুঠতে মোৰ এটাই অনুৰোধ যে BTC বাকী ৰাইজে আকৌ মোক এবাৰ আৰু চান্স দিব যোৱাকালি ছাৰ প্ৰমোদ বড়োই টংলাত কৈছে যে আচলতে BPFৰ ক'ৰবাত দুৰ্নীতিৰ কাৰণে আচলতে বিজেপি এলায়েন্স নকৰিলে তেওঁলোকৰ লগত কি ক'ব নাই নাই বিজেপি আৰু BPFৰ লগত একেলগে এলায়েন্স আছে চলিব বিজেপি আৰু BPF এলায়েন্স আছে চলিব মই অলৰেডি আজি বিজেপিৰ কাৰণে 2টা ছিট ঘোষণা কৰিলোঁ কিন্তু তেওঁলোকে 40টাতে খেলিব নাই 40টা নেখেলে কোনে দিয়ে বিজেপি ৰাজ্যসভা নাই নেখেলে খেলিব দিছে নেখেলে যদি খেলে নেখেলে ছাৰ তেতিয়া কি কৰিব নেখেলেৰে খেলাৰ প্ৰশ্নই অহা নাই নেখেলে য'ত যেনেকৈ আছে মই যেনেকৈ আজি ঘোষণা কৰিছোঁ এই হিচাপতে বিজেপিয়ে নিৰ্বাচন খেলিব NDPৰ কেইজন লিডাৰে আপোনালোকৰ হৈ খেলিব NDP বুলি নাই এতিয়া চব পাব্লিক হৈ গ'ল চাউৰাক যায় ধীৰেন বড়ো ক'ৰ পৰা খেলিব এনেকুৱা NDP বুলি নাই NDP সেইদিনাই ডিজলভ হৈছে এতিয়া ইহঁতে BPF দলত আহি পেলাই কেণ্ডিডেট বিচাৰিছে আমি দিম কাক দিব লিডাৰবিলাক নাই এইটো আজি ফাইনেল হ'ব কিমান আসন পাব ছাৰ আপোনালোকে আমি 25 to 30 আসন আমি পাম আৰু বিজেপিয়ে কিমান পাব কোন বিজেপিটো আজি মই যিটো দেখিবলৈ পাইছে বিজেপিয়ে 4টাটো পূৰা জিকি পেলাই আহিব 4টা নাই মই অলৰেডি ঘোষণা কৰিছোঁ না এই হিচাপত হ'ব প্ৰমোদ বড়ো বেপাৰী মই একো নক'ম আপুনি ইলেকশ্যনত বাহুবলৰ ধনবল প্ৰয়োগ কৰিব বুলি কৈছে প্ৰমোদ বড়োৱে কালি টংলাত কি বাহুবল প্ৰমোদ বড়োক মই একো নক'ম সি এজন বেপাৰী বেপাৰী মানুহ বহুত পইচা থাকিব পাৰে খেলিব পাৰে সি য'তে ত'তে আমাৰ ক'ব লগা একো নাই প্ৰমোদ বড়োৱে যদি মোৰ সমষ্টিত খেলে মোৰ কাৰণে বিৰাট লাভ হ'ব এটাই যে মই মোৰ সমষ্টিত কেম্পিঙৰ দৰকাৰ নহ'ব 39 সমষ্টিত মই ভালকৈ কেম্পিং কৰিব পাৰিম এই বেপাৰী মানুহটোৱে চবেই জানে সি বেপাৰী কালি কৈছে ভয় কৰোঁ আপোনালোকক নেখেলোঁ বুলি কৈছে বিটিআৰ হোৱা নাই প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে ওদালগুৰিত কিবা প্ৰভাৱ পৰিব নেকি যিহেতুকে আপোনাৰ একালৰ সতীৰ্থ আৰু বৰ্তমান নাই মিঠাৰাম ঠিকেই আছে মিঠাৰাম চেয়াৰমেন হৈ থাকিব ভৱিষ্যতে মিঠাৰামে আজিলৈকেও চেয়াৰমেন হিচাপে আছে ভৱিষ্যতে চেয়াৰমেন থাকিব নিখিলে